बे समाव स्टुडिअ दं आं जेंग्रें नार्जारी। बाक्सा जिल्लानि सिङाव थानाय जाख्लि बिलाव मानसि बुथारनाय जाथाय। बाक्सा जिल्लानि बेन्दोंआव थानाय जाख्लि बिलाव सासे मानसिखौ बुथारनानै खरसे फुख्रियाव गारनानै दोननाय गोथै सह बोखांनाय जादों। मिथिनो मोननाय बादिब्ला फुख्रिनिफ्राय बोखांनो मोननाय गोथै देहाया नजरुल हकनि 11 बोसोर बैसोनि फिसाज्ला मफिदुल हकनि। बेराफारसेथिं जायगानि सुबुंफोर आरो नखरनि सुबुंफोरनि सन्देह मथे बे बुथारनाय खामानिखौ शफिकुल इस्लाम आरो रफिकुल इस्लाम मुंनि सानै सुबुङा मावदों होनना बुंदों। बे जाथाय जायगायाव सिमलागुरिनि आउटपस्टनि पुलिस आइसि आकाश रयआ नुजाथि होयो आरो गोथै देहाखौ लाङो आरो सानै दायनिगिरिखौबो हमो। बरपेटा रडनिफ्राय अनजय बसुमतारीनि खौरां। रातिपुवा जाख्लिबिल पथारत ভিডিপি জনাই যে মানে 11 বছৰৰ শিশু মফিদুল হককে মানে মৃততে মানে গাঁৱৰ পুখুৰী পাৰত মৃততে থাকে বুলি জনাই আমি তাত গৈ কিনি উদ্ধাৰ কৰোঁ আৰু পিএমৰ কাৰণে ইনকেছ কৰিলোঁ। ইনকেছ এই বৰনগৰ চাৰ্কল অফিচাৰৰ ইনকেছ কৰিছে, তেখেতো আহিছে আৰু প্লাছ আমি ডেড বডিটো উদ্ধাৰ কৰি কিনি এতিয়া পিএমলৈ লৈ যাম আৰু ৰাইজৰ মানে অভিযোগ মতে ছাছপেক্টেডলি আমি 2জন মানুহক আটক কৰিছোঁ, এপ্ৰিহেণ্ড কৰিছোঁ। এতিয়া বৰ্তমান এতিয়া তদন্ত চলি আছে। এতিয়া কি হয় কোনটো এংগলত আমি চাই আছোঁ, কি কাৰণটো কি কেনেকুৱা মানে মাৰ্ডাৰ হৈছে না বা কি হৈছে এইটো আমি তদন্ত চলাই আছোঁ। এতিয়া বৰ্তমান সময়ৰ কাৰণে মানে আমি ক'ব এতিয়া অৱস্থাত নাই। দোকানত আহিছে, দোকানত অহাৰ পিছত আপোনাৰ সি ক'লাক যে আমাৰ ভণ্টি তাতে চিলাই কৰিব আহিছে, কাপোৰ চিলাই কৰিব, ভণ্টিৰ লগত যাম। তে আমি কৈ তেনেহ'লে তোৰ ভণ্টিক লৈ আহ। তেনেহ'লে আমি ঘৰত গ'লোঁ, কয় যা। আমি ঘৰত যোৱাৰ পিছত 6:30মান বজাত খবৰ লৈছে আমাৰ ল'ৰা নাই। তাৰপিছত তাৰ ঘৰত খবৰ নিলোঁ, তাৰ এই ল'ৰা দুটাও নাই। তাৰপিছত ৰাতিৰ পৰা যে বিচাৰ কৰি আছোঁ, আমি আৰু পাৱাই নাই। কেতিয়া সংবাদ পাইছে ল'ৰাজনৰ 6:30 বজাত সংবাদ পাইছোঁ। এই আজি পুৱাই পাইছোঁ ল'ৰাটোৰ সংবাদ। ডেড বডিটো আজি পুৱাই পুখুৰীত আছিল কান্দাত। ল'ৰাজনৰ 11 বছৰ বয়স। স্কুলত পঢ়ে 5ত, ক্লাছ 5ৰ জাতীয় বিদ্যালয়। সি সেই তাহোন দুটাই মাৰছে, তাহোন দুটাই লৈ আহিছে দোকানৰ পৰা সদায় কিনি খিলাই দি তাহোনলৈ লৈ আহিছে তাহোন দুটাই। আমি তাৰ ফাঁচি খুঁজছোঁ, চাইছোঁ তাৰ। আমাৰ ল'ৰা যেনকৈ মাৰছে তাকো সেনেকৈ মাৰিব লাগিব। তাৰমানে এই যোৱাকালি সন্ধিয়া সময়ত 6:30মান বজাতে ৰফিকুল আৰু ছবিকুলে নজমুলৰ ল'ৰা যিজন ল'ৰাক হত্যা কৰিলে সেইজন ল'ৰাক এই চুলতানৰ দোকানত আনি চানা টানা খুৱাইছে আৰু তাৰ হাতত এটা টৰ্চ লাইট আছিল। টৰ্চ লাইটটো সেই মাছ বেপাৰীৰ ল'ৰাৰ হাতত দি পঠাই দিছে যে টৰ্চ লাইট নালাগে, টৰ্চ লাইটটো লৈ যা। দিয়াৰ পাছৰে পৰা মানে সেই ল'ৰা দুজন ৰফিকুল আৰু ছবিকুল ঘৰত গুচি গৈছে। কিন্তু এই যিজন ল'ৰাক মানে ডেড বডি পোৱা গ'ল ৰাতিপুৱাতে, সেইজন ল'ৰা যোৱা নাই। পাছত সুধিলে যে সেইজন কি হ'ল, কয় যে আমি দোকানৰ পৰা চানা টানা খাইছে, তাৰ পাছত কি হ'ল সেইটো আৰু আমি দেখা নাই বা নাজানো ক'ত গ'ল। ৰাতি মানে গোটেই ৰাতিটো চাৰিওফালে বিচাৰি চাৰিওফালে তেওঁলোকৰ মাজত কাজিয়া নাছিল। কিন্তু এনে সেই ৰফিকুল যিটো তাৰমানে সেই দুই ভাইক ৰফিকুল আৰু ছবিকুল, সৰুটো ভাইকৰ লগত মানে সেই যিজন ল'ৰা মাৰিছে, যিজনক মাৰিলে নজমুলৰ ছোৱালীজনীৰো বিয়া ঠিক হৈ আছে। এই অহা 20 তাৰিখতে বোলে বিয়া। এতিয়া তাৰ দুজনী ছোৱালী আৰু এজন ল'ৰা। এতিয়া আমাৰ এটা সন্দেহ হৈ আছে যে এই ল'ৰাটো যদি মাৰি পেলায় তেতিয়াহ'লে হয়তো সম্পত্তিৰ অংশখিনিতেও ভোগ কৰিব পাৰিব। এইটোৱে আমাৰ এতিয়া সন্দেহ হৈ আছে। এনেতো সৰু ল'ৰাৰ লগত কোনো বেলেগ কাজিয়া তাজিয়া বা বেলেগ একো নাই। 11 বছৰীয়া ল'ৰা, তাৰ লগত আৰু কি থাকিব পাৰি। তাৰ সম্পৰ্কীয় মানে সেই সৰুটোৰ লগত ৰফিকুল আৰু ছবিকুল, তাৰ এই সৰুটোৰ লগত সৰুটোৰ ৰফিকুল না, এই ৰফিকুলৰ লগত মানে সেই যিজন ল'ৰাক মাৰিছে তাৰ বাইদেউৰ বিয়া ঠিক হৈ আছে। অহা 20 তাৰিখত মানে বিয়া। পুলিচ আহিছিল, পুলিচ আহি লৈ গ'ল ডেড বডি। আহি ইয়াতে তদন্ত কৰি চাই মানে ফটো চটো কৰি লৈ গ'লে অলপ আগতে। আসামী 2জনক ধৰিছে। ধৰি মানে ৰাইজে অলপ উত্তম মাধ্যম দিয়াতে তেতিয়া স্বীকাৰ হৈছে, মাৰা বুলি স্বীকাৰ হৈছে।
हारि राव बासियालासे राजखान्थि रांखान्थि अरायबो उदां आरो सैथो खौरां नोंथांजों लोगोसे बड'लेण्ड बुब्लिखौ फल' खालाम। बाक्सा जिल्लानि सिङाव थानाय बासबारि रेन्ज बेकि जंगल उड्स रिजर्ट मानास नेशनेल पार्क बे समायना रिजर्टआव नोंथांमोना बर'नि ट्रेडिशनेल फुड्स गोथाव अमा बेदर सावनाय एवनाय लकेल दाउ बेदर बोरमा बेदर बायदि बायदिफोरखौ मोनजानायजों लोगोसे बाहेरायाव थानो थाखाय टेन्टनि सुबिदा दङ। बन फायार जिप साबारि राफ्टिं एलिफेन्ट राइड टी गार्डेन वाक आलादा आलादा एसि गोनां खथानिबो सुबिदा दङ। बे सुबिदाखौ लानो थाखाय नैबे नाम्बाराव फन खालाम 9101749562 एबा 9707614012 आरो 9864832734। मोनसे गोजोनथाव खौरां गोजोननि नोगोर क'क्राझाराव थानाय बाजार इन्डिया आरो MRM हस्पिटाल साखाथियाव बड'लेण्ड थेरापिस्ट सेन्टाराव थुब्ला ब्रह्मआ गुबुन गुबुन रोखोमनि सानाय सुनाय गोनां सुबुंफोरनि थाखाय फाहामथाय होनाय जायो। जेरै जान्जि सानाय हान्थु सानाय गोदोना सानाय आदै सानाय आफादावदै सानाय जानजि जरा सानाय खर' सानाय सिनस्रि जरा सानाय बैफोरबायदि सुबुंफोरनि सानायफोरखौ फाहामथाय होबोगासिनो दं। सोरबाफोर बे बेरामाव गोग्लैनाय सुबुंफोरा बे खाबुखौ लानो हागोन। गोबां मिन्थिनो थाखाय नैबे जानबुं नङाव फन खालाम 9974030738।